কৰ্মচাৰী ডিসি অফিচৰ সকলো কৰ্মচাৰী অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ সকলো ইয়াত উপস্থিত সন্মানীয় ব্যক্তিসকল, আজিৰ দিনটো ভাৰতৰ কাৰণে এটা গৌৰৱৰ দিন। আন্তঃৰাষ্ট্ৰীয়ভাৱে ভাৰত যিটো যোগা কলা সেইটো আজি স্পেচিয়েলি চবতে অবজাৰ্ভ কৰা হয়। পৃথিৱীৰ বিভিন্ন দেশতো আজি যোগ দিৱস হিচাপে উদযাপন কৰিছে। যোগৰ প্ৰয়োজনীয়তা আমি সবে জানো। আমাৰ স্বাস্থ্যটো সদায় ঠিক ৰাখিবৰ কাৰণে যোগ ব্যায়াম বা ফিজিক্যাল এক্সাৰসাইজ অত্যন্ত প্ৰয়োজন। আৰু বৰ্তমান সময়ত মানৱ সভ্যতাই যিটো পৰ্যায়ত আহি সদায় মেচিনৰ নিচিনা কাম কৰিবলগীয়া হৈছে, ইয়াত বেছিকৈ আমাৰ জীৱনৰ কাৰণে যোগ বিদ্যাটো প্ৰয়োজন হৈছে। সেইকাৰণে ইয়াৰ এটা বহল প্ৰচাৰৰ প্ৰয়োজন আৰু তাৰ বাবে চৰকাৰীভাৱে যোগ দিৱসটো পালন কৰাৰ ক্ষেত্ৰত আজি ভাৰত চৰকাৰ, অসম চৰকাৰ সবে গুৰুত্ব দি ফালে কম্পালসৰি এই অনুষ্ঠানটো পাতিবই লাগে। যোগ দিৱসটো সেইটো কৰি অহা হৈছে, আজি তামোলপুৰটো কৰা হৈছে। এতিয়াও সজাগতা হ'বলৈ আৰু বহুত প্ৰয়োজন। ঋষি মুনিৰ পৰা এই যোগাসন আৰম্ভ হৈছিল, কাৰণ আগৰ দিনৰ স্কুল নাই, কলেজ নাই, মেডিকেল সায়েন্স নাই। তো গুণী জ্ঞানী বুলি ক'লে ঋষি মুনিয়ে গুণী জ্ঞানী আছিল। আমাৰ গুৰুসকল তেওঁলোকে আছিল। গোটেই আপোনাৰ মাত্ৰ জীৱ নহয়, প্ৰকৃতিৰ ওপৰত জ্ঞান তেওঁলোকৰ আছে। আৰু সেইটো সময়ত তেওঁলোকৰ কাৰণে অত্যন্ত দৰকাৰ আছে, কাৰণ তেওঁলোকে হাল নাবাৰে, তেওঁলোকে যিকোনো সাধাৰণ মানুহৰ নিচিনা কাম নকৰে। আৰু সেইবিলাক কাম নকৰাৰ কাৰণে তেওঁলোকে নিজৰ শৰীৰটো মানে সবল কৰি ৰাখিবৰ কাৰণে ব্যায়াম কৰি আহিছিলে, ব্যায়ামৰ প্ৰয়োজন আছিলে। তো যোগাটো আগৰ দিনৰ ঋষি মুনিৰেহে বুলি ভাবিছিলে। ভৰি এটা ইয়াত থৈ পালে থিয়া হোৱা মানুহকেইটাতো সাধু সন্তকহে আমি দেখিবলৈ পাইছিলো। কিন্তু আজিৰ দিনটোত আমিও সাধু সন্তৰ নিচিনা হাল নাবাওঁ, হয় না নহয়? হাল যদি বালো হয়, নাঙলত যদি ধৰি পালে আমি ৰাতিপুৱা 4টা-5টাৰ পৰা 9টা-10টালৈকে যদি ঘূৰি থাকিলে হয় গুৰুৰ লগত, তেতিয়া কি মৰ্ণিং ৱাক লাগিছিলে, কি ইভিনিং ৱাক লাগিছিলে? আমাৰ মহিলাসকল ৰাতিপুৱা হাল বাবলৈ যোৱাৰ সময়ৰ পৰা ঢেঁকী আৰু সেই উৰালটো কি কয় অসমীয়া উৰাল কি সেইটোৱেদি ধান ভাঙে। আৰু কিমান সময়লৈকে? 7টা-8টা। তাৰপিছত ঘৰ ঝাৰু মাৰিব, ভাত বনাব। এইটো কিমান ডাঙৰ এক্সাৰসাইজ, যিটো ৰামদেৱ কৰি নাথাকে জানো? এইটো ঢেঁকী মাৰি থাকিলে এইটো অলৰেডি এক্সাৰসাইজ। খোৱা যদি পানী তোলে কিমান এক্সাৰসাইজ, দমকল যদি মাৰে কিমান এক্সাৰসাইজ। কিবা যদি বস্তু ওপৰৰ পৰা এনেকুৱা আমি দা থওঁ, মানে ঘৰৰ চালত কিবা এটা বস্তু তাত থওঁতে আজি আমি এনেকুৱা কৰিব লগা এক্সাৰসাইজ তেতিয়া কামৰ মাজতে হৈ আছিলে চব। তাত খাল বোৱা কিমান ডাঙৰ এক্সাৰসাইজ। গতিকে কৰ্মৰ জৰিয়তে যিসকলে গৃহস্থলী তেওঁলোকৰ শৰীৰ চৰ্চাটো হৈ থাকিছিলে, কিন্তু সাধু সন্তসকলৰ সেইবোৰ কাম নোহোৱাৰ কাৰণে শৰীৰ চৰ্চাটো নহয়, তাৰ কাৰণে তেওঁলোকে ব্যায়াম যোগ অভ্যাসটো কৰি আহিছিলে। আৰু আজি আমি চবে সেই অৱস্থাত হল। খালি কাম চেয়াৰত বহি পেলাই ৰাতিপুৱাৰ পৰা আমাৰ কামটো কি?
ৰাতিপুৱা উঠিলো চেয়াৰ ইমান জখৰ চেয়াৰ বেছি তলফালেও নাযায় ওপৰফালেও নাযায় আগতে পীড়াত বহিছিলে এতিয়া চেয়াৰত বহিলো এইখিনিয়ে আৰু আমাৰ ট্ৰেডিশ্যন চেয়াৰৰ পৰা ওলাল গাড়ীত বহিলো গাড়ীটো আমাৰ মন পচন্দ হ'ব লাগিব বেছিকৈ মানে চিটটো তলত থাকিব নোৱাৰে বেছি ওখ হ'ব নোৱাৰে গাড়ীৰ পৰা নামিলো আকৌ চেয়াৰত বহিলো বাইদেউ অফিচ ৰুমত আৰু চেয়াৰত বহি পেলাই এই একেই জগতি কামটো কৰি থকাৰ কাৰণে আমাৰ চাইজটো এনেকুৱাই হৈ গ'ল বুজি পাইছে এনেকুৱা নহয় এনেকুৱা নহয় এনেকুৱা নহয় এতিয়া সেইটো যদি আমি ঠিক কৰি ৰাখিব লাগে তেতিয়া যোগাৰ প্ৰয়োজন হ'ল যে কামৰ পিছত কামৰ আগত অলপ হ'লেও এদিনত কৈছে 15 মিনিট হ'লেও আমি যোগা কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে গতিকে অত্যন্ত প্ৰয়োজন মই ভাবো আজি ইয়াত কৰাৰ পিছত আমি যদি যি পাৰোঁ যোগা গুৰু আছে আমাৰ ইও যোগা গুৰু আমাৰ ডক্টৰৰ পৰা আজি যোগা গুৰুসকল আছে ইয়াতে মই সদায় যোগা গুৰুবিলাকক লগ পালে কওঁ সহজভাৱে কবি মানুহবিলাকক আৰু প্ৰথমতে জবৰদস্ত এনেকুৱা একদম কৰিব লাগিলে বুজাব নালাগে কৰি কৰি যাই থাকিব নহ'লে সাধাৰণ মানুহে ভয় খায় এই যোগা মোৰ কষ্ট নহয় বাপৰে বাপ মই ইমান তেৰা হ'ব নোৱাৰো মোৰ হাতটো উঠি নাযায় তো তেনেকুৱা ধৰণৰ ভয় খাই পলাব খোজে মানুহে আমাৰ যদি যোগা শিকাব খোজে এই যোগা শিকোৱাৰ কাৰণে আজিও মানুহে ইচ্ছা আছিল কিন্তু ভাবিলে তাত গৈ মোৰ অপমান হ'ব কিয় অপমান নহ'ব দেহাটো ফ্লেক্সিব নহ'ব তাৰ কাৰণেহে অহা নাই আজি মানুহবিলাকে সেইটো নহয় যে যোগাটো গুৰুত্ব নাই বা যোগাত ভাল নাপায় ইটোৰ কাৰণে মানুহ কম হোৱা এটা বতৰৰ কাৰণে এটা হ'ল যোগাটোতো মই তাত কেনেকুৱা কৰিব নোৱাৰো মানুহে হাঁহিব মানুহে বেয়া পাব কিন্তু সেইটোলৈ কোনো কথা নাই আমি লাহে 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 অভ্যাস কৰি দিলে চব হৈ যাব গতিকে যোগা মাষ্টাৰখিনিও লাহে 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 আমি উৎসাহ কৰিব এই হয় হয় হ'ব হ'ব ইও মোক কেনেকুৱা কৈ থাকে মনত আমাৰ এনেকুৱা হৈছে বহুত ভাল হৈছে আজি আৰু বহুত হৈছে এনেকুৱা কৈ থাকে তো সেইকাৰণে যোগাৰ ইনষ্ট্ৰাক্টৰখিনিক মই অনুৰোধ কৰিছো মানুহক যোগাৰ ক্ষেত্ৰত যাহাতে আকৃষ্ট হ'ব পাৰে সাহস কৰি ওলাই আহিব পাৰে এনেকুৱা ধৰণৰ এটা মটিভেশ্যন আমি মানুহক কথা কোৱাৰ এটা অভ্যাস কৰিব লাগে মানে যোগাটো বেছি সাহিত্যিকভাৱে বুজাই থাকিব নালাগে চিম্পল স্বাস্থ্যৰ কাৰণে আজি সেইটো হোৱা নাই কালি পৰহি কৰি থাকিলেই হ'ব সব বস্তুটোৱে কৰি থাকিলে আগেতো ৱেষ্টাৰ্ণ পায়খানা কোনে ভাল পাইছিলে হয় নে নহয় তাতেও কিমান কাহিনী আছে একদম উঠি ফালে লেট্ৰিন কৰিব যায় ভাঙি পেলাইছে কিন্তু আজিকালি সেইটো নহ'লে নহয় যে সেইটোকে লাগে আজিকালি ৱেষ্টাৰ্ণ সেইটো তাতেও আমাৰ বেমাৰ হৈ গ'ল আমি নবহা হৈ গ'ল পায়খানা যাওঁতেও চেয়াৰৰ নিচিনা বহি পালে কৰা হোৱাৰ কাৰণে আমাৰ এতিয়া এটা নোযোৱাই হৈ গ'ল কিন্তু সেইটোতো ভাল পালো আমি যিটো আগতে ভাল পোৱা নাছিল গতিকে অভ্যাস কৰিলে লাহে লাহে সব ভাল নোপোৱা বস্তুৱে ভাল পাই যায় যোগাটো আমি কৰি থাকিলে নিচা হৈ যায় লাহে 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 নিচা হৈ যাব গতিকে আজি যোগ দিৱসে মানুহখিনিক এটা প্ৰেৰণা যোগাওক মই এইটো আশা ৰাখিছো যিসকলে আজি ইয়াত আহিছে অলপ সেইটোৰ ওপৰত চবে নিজকে নিয়োজিত কৰক আৰু আনকো আমি প্ৰেৰণা দিয়ক আমিও নোৱাৰো বাইদেউ কিজানি কৰি থাকে ভালে আছে স্বাস্থ্যটো কিন্তু আমিও নকৰো লেকচাৰ দিলে কি হ'ব হয় নে নহয় বেছিকৈ কিন্তু ইম্পৰ্টেণ্ট আছে কৰিব লাগে কাৰণ মই দীঘলীয়া ক'ব খোজা নাই আজিৰ দিনটোত সকলোকে শুভেচ্ছা দিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যিজনে ভাৰতক নেতৃত্ব দিয়াৰ লগে লগে আমাৰ ইউনাইটেড নেশ্যনছ ইউএনত এইটো প্ৰস্তাৱ আনি দিলে প্ৰস্তাৱ আনাৰ পিছত আজি গোটেই পৃথিৱীত দেশবিলাকত আজি আমাৰ এই যি যোগা ভাৰত অতীতৰ পৰা হৈ
এই যোগাটো অকল দিৱস পালন নহয়, আজি সেইটোৰ দ্বাৰা গোটেই বিশ্বৰ মানুহে যোগা কৰিবলৈ ল'লে, চবকে শিকালে। আৰু সেইটো ভাৰত গৌৰৱ। যোগা কাৰ পৰা উৎপন্ন? ভাৰতৰ পৰা উৎপন্ন। ধন্যবাদ দিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সকলো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতে সকলোকে আজি এইটো পালন কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাই আহিছে। আজি নিজে ৰাতিপুৱা ওলাই আজি গুৱাহাটীত কৰি আছে। আৰু আমাৰ অনাৰেবল ফাইনেন্স মিনিষ্টাৰো গুৱাহাটী আহিছে। আৰু আজি তেখেতৰ অনুৰোধ মৰ্মে প্ৰত্যেকজন আমাৰ মা, আমাৰ বাইদেউ, আমাৰ ভণ্টি, যিসকলে মহিলা উদ্যমিতাৰ হিতাধিকাৰী, তেওঁলোকে আজি চবে এই যোগ দিৱসত যোগা কৰিবলৈ আৰু দিৱসটো পালন কৰিবলৈ আজি চবেই ওলাইছে। কিমান ডাঙৰ কথা। মই এতিয়া আহি আছো, ৰাস্তাই ৰাস্তা পাল 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 চবে যোগা কৰিবলৈ ওলাই আহিছে। আমাৰ সকলো বয়সৰ লগত কোনো কথা নাই, কিন্তু বহুত ভাল লাগিছে। তেনেকুৱা ধৰণৰ প্ৰেৰণা আমি যদি দি থাকিব পাৰো, নিশ্চিতভাৱে বেমাৰ আজাৰৰ পৰা চবে মুক্ত হ'ব, চবে আৰোগ্য পাব। নিজৰ আমি চবেই জানো, ডক্টৰৰ যোৱাৰ আগতে আমি জানো কিয় হৈছে, আমি সেইটোও জানো কেনেকুৱা থাকিলে ভাল হ'ব। তথাপিও ডক্টৰৰ তাত এনে যায় আৰু মইতো কৈয়ে থাকো, ডক্টৰত যায় কি হ'ব, কাৰণ কিয় হৈছে সেইটোও জানে, কেনেকুৱা চলিলে ভাল হ'ব সেইটোও জানে। কিন্তু এইখিনি নামানাকৈ নকৰাকৈ আমি আমাৰ দেহাটো ভাল হোৱাটো বিচাৰোঁ। কোনোবা ডায়েবেটিক পেচেণ্ট, সি জানে কিহৰ কাৰণে তাৰ ডায়েবেটিক বাঢ়িছে, সি জানে ডেইলি খোৱা লোৱাৰ পৰা ফিজিকেল এক্সাৰচাইজটো কেনেকুৱা কৰি থাকিলে তাৰ ডায়েবেটিকটো কমিব, সি জানে। কিন্তু তথাপিও সেইটো নকৰি এই ডক্টৰৰ টেবলেটৰ দ্বাৰাই কিজানি ভাল হ'ব পাৰে এই আশাতে থাকে। আমি কিমান মানুহটো আমাৰ অভ্যাস। গতিকে সেইবোৰ যদি আমি চব ঠিক হ'ব লাগে, চবেই সুস্বাস্থ্য হ'ব লাগে, তেতিয়া ফিজিকেল এক্সাৰচাইজ, ফিজিকেল মুভমেণ্ট অত্যন্ত দৰকাৰ। আমি আজি ফিজিকেলি কাম নকৰাৰ কাৰণে যোগা, যদি ফিজিকেলি চবে কাম কৰে যোগাৰ কোনো প্ৰয়োজন নাই। কিন্তু বৰ্তমান সময়ত ফিজিকেলি আমি কাম কৰি চলিব পৰা যুগ নহয়। গতিকে আধুনিক যুগ, মডাৰ্ণ যুগ, গতিকে মডাৰ্ণ টেকনলজি লৈ পেলে আমি কৰিবই লাগিব। মোবাইল আহিছে, এনেকুৱাই চাই থাকিব লাগিব ঘণ্টাই ঘণ্টা, উপায়টো চাই থাকিব নহয়। লেপটপ চাই থাকিব লাগিব, এটা পজিশ্যনত থাকিব। আমি গম নাপাওঁ কিমান ঘণ্টা মোবাইল চাইছো আৰু তাৰ কাৰণে আমাৰ নাৰ্ভবিলাক কি হৈছে আমি নাজানো। গতিকে সেইটোৰ কাৰণে যোগাৰ প্ৰয়োজন। যদি মোবাইল চোৱা অভ্যাসটো এৰে, তথাপিও বহুতখিনি যোগা প্ৰেক্টিচ নকৰাকৈও অলপ চলিব পাৰে। তো ধন্যবাদ, আমাৰ সৌভাগ্য চবে আজি ইয়াত আমি আহি আমাৰ যোগা ইনষ্ট্ৰাক্টৰ বিলাকৰ দ্বাৰা কিছু যোগাৰ ট্ৰিকটো আমি শিকিব পাৰিম অবজাৰ্ভ কৰাৰ লগতে। তো সকলোকে শুভেচ্ছা জনাইছো আৰু ডিচি ডাঙৰীয়াক ধন্যবাদ জনাইছো এই বৃহৎ এৰেঞ্জমেণ্টৰ কাৰণে। আৰু মোক আমাৰ চৰকাৰৰ তৰফৰ পৰা মোৰ গৃহ জিলাত মোক ইয়াত কি কয় উপস্থিত হোৱাৰ দায়িত্ব দিয়াৰ কাৰণে ধন্যবাদ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়। আৰু লগে আমাৰ মাজত উপস্থিত থকা আমাৰ ডাঙৰপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক আমাৰ এখন ফুলাম গামোচাৰে আমি সম্মাননা দিব ওলাইছো। আৰু লগে লগে তেখেতক আজিৰ এই বিশেষ দিনটোত আমাক সকলোকে মাৰ্গদৰ্শন দিয়াৰ কাৰণে মোৰ মাইক্ৰফোন সকলোকে মোৰ নমস্কাৰ। And a very good morning to all. Our respected Minister Sir, Vishwajit Vermani Sir, আৰু আমাৰ heads of departments আৰু আমাৰ offices বিলাক যেনে ইয়াতে উপস্থিত হৈছে, আয়ুষ আৰু health departmentৰ team, and our team of instructors, media বন্ধুসকল। আজি আমি সবে জানো 21 জুনটো ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে পালন কৰা হয়। আৰু আমাৰ মিনিষ্টাৰ ছাৰে আমাক ধুনীয়াকৈ বুজাই দিছে যে কেনেকুৱা য়োগাৰ আমাৰ লাইফত কিমান গুৰুত্ব আৰু মহত্বপূৰ্ণ বস্তু এটা আছে।
জাষ্ট মই কিছুমান বস্তু আজিকালি কিছুমান বস্তু ট্ৰেণ্ড কৰি আছে যেনেকৈ লঞ্জিভিটি কথাটো চলি আছে যে আমি যেতিয়া আমাৰ 50 বা 60 ইয়াৰ্স এজ হিট হৈ যায় তাৰপিছত আমি চাওঁ যে সাডেনলি কোৱালিটি অফ লাইফটো একদম ড্ৰপ হৈ যায় মানুহৰ নি পেইনটো আৰম্ভ হৈ যায় কমৰৰ ধৰি যায় চলিব খোজকাঢ়িব নোৱাৰে বেছি সময় জিয়াত থাকিব নোৱাৰে তো মানে তেওঁৰ যে কোৱালিটিটো লাইফটো আটাইতকৈ ড্ৰপ হয় বুলি মানে আমি এনেকুৱা ভাবি আছিলো আমাৰ যদি পেৰেণ্টছৰ জেনেৰেশ্যনৰ বা তেওঁৰ মানে গ্ৰাণ্ডফাদাৰ গ্ৰাণ্ডমাদাৰ জেনেৰেশ্যনটো চাওঁ তেতিয়া আমি চাওঁ যে এইটো সদায় মানে ইট ইজ এক্সপেক্টেড যে যেতিয়া আপোনাৰ এজটো 60 বা 70 হিট হ'ব এইটো হ'বহে বাট আমি যদি আমাৰ হিষ্ট্ৰীটো চাওঁ যোনটো য়োগা কৰি পেলাই আমাৰ যে ঋষি মুনিবিলাক আছে বা ইভেন আমাৰ যে বহুত আগৰকাৰ যে জেনেৰেশ্যন বিলাক তেওঁ কেতিয়াও 60 বা 70 সেইবিলাকৰ মাৰ্কাৰ্ছ এনেকুৱা নাছিলে যে এনেকুৱা হ'লে মানে এজৰ এটা ইমান ডাঙৰ ইম্পেক্ট আহিব So just for an example দিব বিচাৰিছো মোৰ নানা মানে মোৰ মাকৰ দেউতা he is 82 years old he is a gynecologist তেওঁ এতিয়াও মানে ডেলিভাৰীজ বিলাক কৰি আছে মোৰ ডেলিভাৰী ইট ওয়াজ এ নৰ্মাল ডেলিভাৰী আৰু তেওঁ কৰিছে সো মানে মই সেইটোৱে বুজি পাইছো এণ্ড হি হেজ বিন এন আৰ্ডেন্ট ফলোৱাৰ অফ য়োগা থ্ৰু আউট হিজ লাইফ তেওঁ মানে যেতিয়া পৰাই চাকৰিত সোমাইছে তেতিয়া পৰাই য়োগা কৰি আছে এণ্ড ইভেন আফটাৰ ৰিটায়াৰমেণ্ট হি হেড হিজ ওন প্ৰেক্টিছ তেওঁ সদায় য়োগাটো কৰি থাকে যদি তেওঁ এট এন এজ অফ 82 তেনেকুৱা লাইফটো চলাব পাৰে য'ত তেওঁ এটা মানে হি ষ্টিল এ ডক্টৰ এণ্ড কণ্টিনিউইং হিজ প্ৰেক্টিছ সেইটোৱে আমি ভালকৈ গম পাই যাম যে য়োগাটো কিমান গুৰুত্বপূৰ্ণ আজিকালি আমি লঞ্জিভিটি কথাটো শুনো আজিকালি ফৰেনত এই পিটাৰ আটিয়া বা এণ্ড্ৰিউ হুবাৰমেন যদি কোনোবা এইবিলাকৰ বস্তুৰ ওপৰত ইণ্টাৰেষ্ট ৰাখে তেওঁবিলাকো ফ'ল' কৰে তেওঁবিলাকৰ যদি কিছুমান বস্তুবিলাক শুনে ব্ৰায়ান জনছন এই নামবিলাকে বহুত ফেমাছ মেজৰলি যিবিলাক বস্তু তেওঁ কয় যে কেনেকুৱা ধৰণৰ খানাটো খাব লাগে বা কি ধৰণৰ এক্সাৰচাইজ বিলাকো কৰিব লাগে মেজৰলি দে আৰ অল ডিৰাইভড ফ্ৰম য়োগা আৰু য়োগাটো এতিয়া মানে এটা ফৰেন মানে মাজত তেনেকুৱা হৈছিলে এটা ফৰেন বস্তু হিচাপে ফৰেনাৰ্ছ বিলাকে ক'ব আমাক আহি ক'ব বিচাৰিছিলে যে এনেকুৱা কৰিব লাগে বাট প্ৰত্যেক এক্সাৰচাইজ যোনটো আমি ফৰেনত চাওঁ তাৰ অৰিজিন এটা কিবা নহ'লে কিবা আমাৰ মুদ্ৰা বা য়োগা আসন আছে যোনটো য়োগাৰ পৰা আৰম্ভ হৈছে আজিকালি ক্যালিস্থেনিক্সটো বহুত পপুলাৰ হৈছে ক্যালিস্থেনিক্সত আমি বডি ৱেইটৰ পৰা নিজৰ ভৰিৰ ৱেইটৰ পৰা এক্সাৰচাইজ বিলাক কৰোঁ আৰু সেইটোতো মূল একদম অৰিজিনটো আপুনি যদি চাব এভৰি পোজ has an origin in some asana in yoga সেইটো পৰাহে আমি য়োগাৰ ভ্যালু আৰু গুৰুত্বটো বুজি পাওঁ আৰু যেতিয়া আমাৰ ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে 21 জুনটো ডেজিগনেট কৰা হৈছে সেইটো আমাৰ দেশৰ কাৰণে বহুত এটা গৌৰৱৰ কথা আছিলে বিকজ আমাৰ দেশৰ পৰা অৰিজিনেট কৰি এইটো পুৰা ৱৰ্ল্ডত মানে বিশ্বত ফেমাছ হৈছে তো এইটো আমাৰ কাৰণে বহুত মানে ইম্পৰ্টেণ্ট এটা বস্তু আৰু মই আশা কৰোঁ যে গোয়িং ফৰৱাৰ্ড এইটো একদিনৰ কাৰণে নহয় আমি প্ৰত্যেক দিনতে পালন কৰোঁ লাহে লাহেকে মানে স্যাৰ মোৰ মা দেউতাই ইমান এক্সাৰচাইজ কৰা নাছিলে বাট এতিয়া ৰিটায়াৰমেণ্ট পাছত তেওঁ মই এটা য়োগা প্ৰগ্ৰামত জইন কৰাই দিছোঁ So every morning মই উঠা নাই তাৰ তেওঁ উঠি পেলাই এক্সাৰচাইজ বিলাক কৰি থাকে আৰু লাহে লাহে যেনেকৈ ছাৰে ক'লে যে আমি চিম্পল পৰা আৰম্ভ কৰি লাহে লাহে এডভান্সড য়োগা প'জেছ বিলাক কৰিব পাৰোঁ আৰু যিকোনো এজৰ মানুহ যিকোনো ফিটনেছ লেভেলৰ মানুহৰ কাৰণে য়োগা ভিতৰত কিবা নহ'লে কিবা এটা ভেল্যু ওলাব পাৰে তো মই আশা কৰোঁ যে চবে ইয়াতে ভালখিনি এইটো আজি আমি একেলগে কৰি য়োগাটো মানে আৰু ফেমাছ কৰিম আৰু আমি আজি নহয় পুৰা মানে আগৰ দিনবিলাকত ডেইলি এই য়োগাটো পালন কৰিম ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ এই প্ৰগ্ৰামত আহিবৰ কাৰণে চিফ গেষ্ট হিচাপে থেংক ইউ বহুত বহুত ধন্যবাদ উপায়ুক্ত মহোদয় আৰু প্ৰত্যেককে নিজৰ আসন গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ
গ্ৰহণ কৰি আজিৰ যি সামূহিক আয়ুষ্মান তলৈ ভাৰত চৰকাৰৰ যি সামূহিক কমন য়োগা প্ৰটকল আছে এই প্ৰটকলৰ আমি শুভ আৰম্ভণি কৰিবলৈ ওলাইছো আৰু এইবাৰৰ থিম য়োগা ফৰ হেলথি এঞ্জিং সুস্বাস্থ্য আৰু বাৰ্ধক্যৰ বাবে যোগ জুম কৰিব তাৰমানে বহি আছেতো সেইকাৰণে হোৱাইটত ৰাখিছোঁ আৰু এই আৰম্ভণিৰ আগমুহূৰ্তত মই আমাৰ মাজত বিশিষ্ট ব্যক্তিসকলক মই সম্বোধন দিয়াৰ কাৰণে আহ্বান জনাইছো আমাৰ সন্মানীয় এডিচি তামোলপুৰ জিলাৰ হিমাশ্ৰী ভূমিকৰ আছে তেখেতক মই এখন ফুলাম গামোচা দিয়াৰ কাৰণে আহ্বান জনাইছো আৰু আমাৰ মাজত আছে এডিচি সন্মানীয় শ্ৰদ্ধাৰ দীপংকৰ নাথদেৱ তেখেতকো মই সম্বোধন দিয়াৰ কাৰণে আহ্বান জনাইছো আমাৰ মাজত আছে এছিষ্টেণ্ট কমিছনাৰ বিদিশা বৰা তেখেতকো মই সম্বোধন দিয়াৰ কাৰণে আহ্বান জনাইছো আৰু আমাৰ মাজত উপস্থিত থকা তামোলপুৰ জিলাৰ চাৰ্কল বিষয়া তেখেতকো এখন গামোচা দিয়াৰ কাৰণে মই আহ্বান জনাইছো আটাইকে সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে ৰাখি আমি আজিৰ যি সামূহিক প্ৰটকল আছে প্ৰটকলৰ শুভ আৰম্ভণি কৰিব ওলাইছো আহক নিজৰ সুবিধাজনক আসনত বহিব স্থিৰম সুখম আসনম বুলি কোৱা হয় স্থিৰভাৱে যিকোনো এটা সুবিধাজনক আসনত বহক সুখাসন সিদ্ধাসন পদ্মাসন আপোনালোকৰ যিকোনো সুবিধাজনক যি আসন হয় আৰু বেকবন ষ্ট্ৰেট ৰাখিব মেৰুদণ্ড পোনকৈ ৰাখিব দুই হাত ধ্যান মুদ্ৰাত আঁঠুৰ ওপৰত ৰাখিব ডিঙিৰ মূৰ চিধা ৰাখিব চকু বন্ধ ৰাখিব অলপ উশাহৰ ওপৰত মন কেন্দ্ৰীভূত কৰক নৰ্মেলি স্বাভাৱিক উশাহ ল'ব আৰু উশাহ এৰিব এবাৰ দীঘলীয়া ওংকাৰ উচ্চাৰণে আজিৰ 12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সামূহিক প্ৰটকল আমি সকলোৱে আৰম্ভ কৰিবলৈ ওলাইছো দেহখন পেয়াৰ ভংগীমালৈ আনিব নমস্কাৰ স্থিতি আহক সকলোৱে ঋগ্বেদৰ অন্তিমটো প্ৰাৰ্থনাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আৰম্ভণি কৰি সংগচ্ছধম সংবদ্ধম সংভোমনাংসি জানতম দেবভাগম यथा पूर्वे सञ्जानाना उपासते सञ्जनाना उपासते सञ्जनाना उपासते লাহে দেওবান হাত মহাৰি চকুৰ ওপৰত ৰাখি নিচিতীয়া হাঁহিৰে পৃথিৱীলৈ এটা উপহাৰ দি নিজৰ আসনত উপবিষ্ট হোৱাৰ কাৰণে মই সকলোকে আহ্বান কৰিছো আহক আমি শিথিলকৰণ কিছুমান অভ্যাস কৰিব ওলাইছো সমষ্টিতি ল'ব সকলোৱে দুইখন হাত কঁকালৰ কাষত ৰাখিব চিধা দুইখন ভৰি চিধাকৈ ৰাখিব প্ৰথমতে দুইখন হাত কঁকালত ল'ব গ্ৰীবা সঞ্চালনৰ 4টা পদ্ধতি আমি আৰম্ভ কৰিম সূক্ষ্ম ব্যায়ামত লাহে লাহে মূৰটো ওপৰলৈ পিছলৈ নিব লাহে লাহে উঠাই সন্মুখৰ ফালে লৈ নিব লাহে লাহে পুনৰ এই অভ্যাসৰ পুনৰাবৃত্তি কৰিব লাহে লাহে তললৈ লৈ দিব লাহে লাহে স্থিতিত লৈ দিব দ্বিতীয় ক্ৰমাংক লাহে লাহে সোঁফালে চাবলৈ চেষ্টা কৰিব লাহে লাহে
বাওঁফালে ঘূৰিব পুনৰাবৃত্তি কৰিব আকৌ সোঁফালে লাহে লাহে বাওঁফালে নিব পুনৰ স্থিতিত ৰৈ দিব তৃতীয় ক্ৰমাংকলৈ আগবাঢ়িছো লাহে লাহে সোঁ কান্ধলৈ যাব কাণখন স্পৰ্শ কৰিব কান্ধত লাহে লাহে আগৰ অৱস্থালৈ আনি বাওঁফালে যাব লাহে লাহে পুনৰাবৃত্তি কৰিব অনুশীলনটো একেদৰে বাওঁফাললৈ যাব আৰু লাহে লাহে পুনৰ স্থিতিত ৰৈ দিব অন্তিমটো ক্ৰমাংক নম্বৰ 4 ষ্টেপ লাহে লাহে 360 ডিগ্ৰী ৰোটেশ্যন কৰিব লাহে লাহে মূৰটো তলফালে সলাই নিব আৰু সোঁ কান্ধৰ পৰা লাহে লাহে ঘূৰাব চেষ্টা কৰিব ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ আকৌ এবাৰ বিপৰীত দিশত ঘূৰাব লাহে লাহে স্থিতি ঘূৰাই দিব হাত নমাই দিব ৰিলেক্স এয়া আছিলে গ্ৰীৱা সঞ্চালন যিবিলাক সমস্যা থাকে ধৰক আমাৰ স্পন্ডলাইটিছ বা শোল্ডাৰ বিভিন্ন ধৰণৰ কান্ধৰ সমস্যাত দূৰ কৰাত সহায় কৰে ইয়াৰ পৰৱৰ্তী আসন অভ্যাস হৈছে শিথিলকৰণৰ স্কন্ধ সঞ্চালন লাহে লাহে চাইডৰ পৰা হাত দুখন ওপৰলৈ উঠাব উশাহৰ লগে লগে দুইখন হাতৰ তলুৱা বাহিৰৰ ফালে ৰাখিব কাণ হাতত স্পৰ্শ হৈ থাকিব আৰু লাহে লাহে উঠাই পুনৰ আগৰ স্থিতিলৈ লৈ আহিব এনেদৰে আৰু এবাৰ পুনৰাবৃত্তি কৰিব এই অভ্যাসৰ শিথিলকৰণ অভ্যাসবোৰ আমি সকলোৱে আৰম্ভ কৰিছো শৰীৰৰ শিথিলতা কৰাৰ কাৰণে লাহে লাহে দমাই আনিব স্কন্ধ সঞ্চালনৰ দ্বিতীয়টো অভ্যাস লাহে লাহে হাতখন চিধা কৰি উঠাব চাইডত লাহে লাহে হাতৰ তলুৱা ওপৰত কান্ধলৈ আনিব শোল্ডাৰ ৰোটেশ্যন লাহে লাহে ক্লকৱাইজ ওপৰৰ পৰা ঘূৰাব আৰামেৰে দুটা ৰাউণ্ড কৰিব আৰু এণ্টি ক্লকৱাইজ তলৰ পৰা দুটা ৰাউণ্ড কৰিব আটাই শোল্ডাৰ মুভমেণ্ট কৰিলে বিভিন্ন ধৰণৰ পিঠিৰ কান্ধৰ জঠৰতাবোৰ দূৰ কৰি মাংস পেশীবোৰক শিথিল কৰি লাহে লাহে স্থিতি এৰিব পুনৰ আগৰ স্থিতিলৈ আহিব এতিয়া আমি থাৰ্ড ক্ৰমাংকলৈ আহিছো থাৰ্ড ক্ৰমাংক হৈছে আমাৰ প্ৰতি চক্ৰাসন অভ্যাস দুইখন ভৰি অলপ কিছু থাক ৰাখিব হাত সন্মুখলৈ দুই হাতৰ তলুৱা সন্মুখৰ ফালে থাকিব দীঘলকৈ উশাহ ল'ব লাহে লাহে উশাহ এৰি নিজৰ সোঁফালে ঘূৰি কাটি হ'ব আকৌ লাহে লাহে পুনৰ আগৰ অৱস্থালৈ আহিব একেদৰে বিপৰীত দিশত কৰিব প্ৰতি সঞ্চালন কঁকালৰ মাংস পেশীবোৰ শিথিল কৰাত বিশেষ উপযোগী এই অভ্যাস লাহে লাহে স্থিতি এৰিব সমস্থিতিলৈ আহিব অন্তিমটো শিথিলকৰণ অভ্যাস ঘূৰ্ণা সঞ্চালন যিসকলৰ আঁঠুৰ বিষ আছে বা ভৰিৰ সমস্যা আছে বা অপাৰেশ্যন হৈছে সেইসকলে এই অভ্যাসটো নকৰিব বাকী সকলোৱে কৰিব আৰু বেছি শকত ব্যক্তিসকলে সাৱধানে কৰিব দুইখন হাত সন্মুখত ৰাখিব লাহে লাহে উশাহ লৈ চকীত বহাৰ নিচিনাকৈ সামান্যভাৱে বহিবলৈ চেষ্টা কৰিব কিছু সময় হোল্ড কৰি আকৌ পুনৰ আগৰ অৱস্থালৈ উঠি আহিব এই অভ্যাসে হাত ভৰিৰ জঠৰতা দূৰ কৰে আৰু ভৰিবোৰ মজবুত শক্তিশালী কৰাত সহায় কৰে এইখিনি শিথিলকৰণ অভ্যাস কৰাৰ পিছত আমি পৰৱৰ্তী আসনৰ কাৰণে প্ৰস্তুত হ'ম পৰৱৰ্তী আসন হৈছে থিয় হৈ কৰা আসন তাৰাসন তাৰাসনে আমাৰ শৰীৰৰ উচ্চতা বঢ়োৱাত সহায় কৰে বা বিভিন্ন ধৰণৰ কনষ্টিটিউশ্যন দূৰ কৰাত সহায় কৰে লাহে লাহে দুইখন হাত নমস্কাৰ ভংগীমাত ল'ব সন্মুখৰ ফালে লাহে লাহে হাতখন চিধা কৰি সামান্যভাৱে লাহে লাহে ওপৰলৈ উঠাব স্থিতি বনাই ল'ব আৰু নিজৰ গোৰোহাৰ ওপৰত উঠাই ভৰি আঙুলিৰ ওপৰত ভৰ দি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব আৰু এনেকৈ 10ৰ পৰা 15 ছেকেণ্ড সময় স্থিতিত ৰাখি লাহে লাহে স্থিতিৰ পৰা বিশ্ৰাম ল'ব আৰু লাহে লাহে হাত তললৈ নমাই আনিব ইয়াৰ পৰৱৰ্তী আসনৰ কাৰণে আমি সাজু হ'ম বৃক্ষাসন যিটো আসন বিশেষকৈ যিসকল অতিপাত অভাৰৱেট হয় মোটাপা শকত ব্যক্তিসকলে সাৱধানে কৰিব বা যিসকলৰ ভৰিৰ কিবা সমস্যা আছে সেইসকলে নকৰিব সাৱধানে কৰিব আহক লাহে লাহে সোঁ ভৰিখন আঁঠুৰ ওপৰলৈ তুলি লাহে লাহে দুইখন হাত চাইডৰ পৰা
ওপৰলৈ গৈ নমস্কাৰ স্থিতি ভংগিমা ল'ব কিছু সময় স্থিতিত থাকিব এই আসনেই আমাৰ বিশেষকৈ মনৰ একাগ্ৰতা স্থিৰতা বঢ়ায় আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই প্ৰয়োজনীয় আসন লাহে লাহে স্থিতি এৰিব তললৈ নমাই আনিব একেদৰে এই আসনৰ কাউণ্টাৰ প'জ হিচাপে বিপৰীত দিশত কৰিব নিজৰ সাৱধানতা অৱলম্বন কৰি আসনবোৰ কৰিবলৈ চেষ্টা কৰিব লাহে লাহে 10ৰ পৰা 15 ছেকেণ্ড এই স্থিতিত থাকি আমি ইয়াৰ পৰা নামি আহিম আৰু স্থিতি এৰিম ইয়াৰ পৰৱৰ্তী আসনৰ কাৰণে পুনৰ সমস্থিতিলৈ আহি পৰৱৰ্তী আসন আমি কৰিম সকলোৱে পদহস্তাসন এই আসনটো কৰোঁতে বহুতখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব যিসকলৰ কঁকালৰ বিশেষ সমস্যাত ভুগিছে কঁকালৰ অপাৰেশ্যন হৈছে বা ডিস্কৰ সমস্যা আছে আগলৈ হালি নাহিব কিয়নো এই আসন কৰোঁতে আমি আগলৈ হালি আহিব লাগে খুব সাৱধানে কৰিব লাহে লাহে হাত দুখন ওপৰলৈ উঠাব আৰু নিজৰ সাৱধানতা অৱলম্বন কৰি লাহে লাহে তললৈ হালি আহিব যিখিনি সামৰ্থ্য কৰিব মুখটো তললৈ ভৰাই দিব আৰু লাহে লাহে উশাহৰ ওপৰত উঠিব আৰু স্থিতিৰ পৰা বিশ্ৰাম ল'ব পদহস্তাসন কৰিলে বিশেষকৈ পেটৰ যিকোনো সমস্যাবিলাক দূৰ কৰাত সহায় কৰে আৰু যিবিলাক অতিৰিক্ত চৰ্বি আছে সেই চৰ্বিবোৰ দূৰ কৰাটো সহায় কৰে ইয়াৰ পৰৱৰ্তী আসনৰ কাৰণে সাজু হ'ম আমি পৰৱৰ্তী আসন হৈছে অৰ্ধ চক্ৰাসন এই আসনটো বিশেষকৈ হাৰ্নিয়া হাই বিপি যিসকলৰ আছে সেইসকলে সাৱধানতা অৱলম্বন কৰি কৰিব দুইখন হাত কঁকালত ৰাখিব আৰু খুব লাহে লাহে চকু বন্ধ নকৰাকৈ আৰামেৰে পিছলৈ হালি দিব কিছু সময় ৰখি লাহে লাহে উশাহ এৰি আগৰ স্থিতিলৈ আহিব অৰ্ধ চক্ৰাসন এই আসনে আমাৰ বিশেষকৈ কঁকালৰ বিষ বা মেৰুদণ্ডজনিত সমস্যাবোৰ দূৰ কৰাত সহায় কৰে আহক আমি পৰৱৰ্তী আসনলৈ আগবাঢ়ি যাওঁ ত্ৰিকোণাসন ট্ৰাইংগল প'জ বুলি কোৱা হৈছে দুইখন ভৰি 1.5 ফুট বা 2 ফুটৰ দূৰত্বত ৰাখিব নিজৰ সুবিধাজনকভাৱে কৰিব আমি দুইখন হাত লাহে লাহে চাইডৰ ফালে মেলি দিম ভৰিৰ ফুটা সোঁফালে ঘূৰাই দিম হাতৰ তলুৱা সন্মুখৰ ফালে নিজৰ সাৱধানতা অনুযায়ী লাহে লাহে ৰাইট চাইডৰ ফালে হালি দিব দৃষ্টি হাতৰ তলুৱা থাকিব আৰু লাহে লাহে স্থিতিৰ পৰা এৰিব একেদৰে কাউণ্টাৰ প'জ বিপৰীত দিশতো ভৰিৰ কটাটো ঘূৰাব আৰু লাহে লাহে চাইডৰ ফালে হালিব দৃষ্টি হাতৰ তলুৱা কিছু সময় এই স্থিতিত থাকিব লাহে লাহে স্থিতি এৰিব আৰু নিজৰ সমস্থিতিলৈ আহিব বিশ্ৰাম ল'ব এই আসনে নাৰ্ভৰ সমস্যাবোৰ দূৰ কৰাৰ উপৰিও যিবিলাক অতিৰিক্ত চাইড চৰ্বি থাকে সেইবোৰ দূৰ কৰাত সহায় কৰে এয়া আমি থিয় হৈ কৰা আসনৰ অন্তিমটো আসন অভ্যাস শেষ হোৱাৰ পিছত পৰৱৰ্তী আসনৰ কাৰণে সাজু হ'ম সকলোৱে চিটিং পশ্চাদ দণ্ডাসনলৈ আহিব দুইখন দুইখন ভৰি দণ্ডাসনত ৰাখি আমি প্ৰথমটো অভ্যাসৰ কাৰণে আগবাঢ়িব ওলাইছো বহি কৰা ভদ্ৰাসন এই ভদ্ৰাসন কৰোঁতে লাহে লাহে নিজৰ সামৰ্থ্য অনুযায়ী দুইখন ভৰি ভিতৰৰ ফালে লৈ আহিব আৰু যিখিনি সামৰ্থ্য সেইখিনি অনুসৰি ভৰি ভিতৰত ৰাখি হাত দুখনেৰে দুই ভৰিত ধৰিব কিছু সময় এই স্থিতিত ৰখি দিব এই অভ্যাসে আমাৰ বিশেষকৈ তলপেটৰ যিমানবিলাক সমস্যা আছে আৰু যিবিলাক তলপেটৰ অংগবোৰ আছে কিডনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰে আৰু শৰীৰৰ ভিতৰৰ তল অংশৰ অংগবোৰক সুস্থ সবল কৰি ৰাখে এই আসনৰ পৰা আমি লাহে লাহে স্থিতিৰ পৰা বিশ্ৰাম ল'ম দুইখন ভৰি লাহে লাহে সন্মুখৰ ফালে পুনৰ দণ্ডাসনলৈ আহিম পৰৱৰ্তী আসনৰ কাৰণে সাজু হ'ম বজ্ৰাসনা এই আসনটো কৰোঁতে বিশেষকৈ যিসকলৰ আঁঠুৰ সমস্যা আছে বা আঁঠুৰ অপাৰেশ্যন কৰিছে সেইসকলে নকৰিব প্ৰথমে সোঁ ভৰিখন লাহেকৈ পিছফালে নিব বাওঁ ভৰিখন নিব নিজৰ সাৱধানতা অনুযায়ী কৰিব দুইখন হাতৰ তলুৱা আঁঠুৰ ওপৰত বেকবন ষ্ট্ৰেট ৰাখিব এই আসনটো আমি এটা আসন পাওঁ যোগৰ ক্ষেত্ৰত যিটো আসন আমি খাদ্য খানা খাই কৰিব পাৰো
ডাইজেশনৰ কাৰণে ইমপ্ৰুভ কৰে আৰু হজম শক্তি পাচন প্ৰক্ৰিয়া ঠিক কৰে বজ্ৰ নাড়ী মজবুত কৰে এইটো হৈছে বজ্ৰাসনা গতিকে ইয়াৰ ৰেষ্ট্ৰিক্টেড থকা সকলৰ কাৰণে সবলতা আছে আৰু যিসকল সুস্থ সবল ব্যক্তিসকলে অভ্যাস কৰিব পাৰে আহক পৰৱৰ্তী আসনৰ কাৰণে ইয়াৰ পিছত লাহেকৈ থিয় হ'ম আঁঠুৰ ওপৰত ভৰ দি পৰৱৰ্তী আসনটো বিশেষকৈ যিসকলৰ অতিৰিক্ত কঁকালৰ সমস্যা আছে সেইসকলে সাৱধানে কৰিব দুইখন হাত কঁকালত ৰাখিব অৰ্ধ উষ্ট্ৰাসনা লাহে লাহে উশালৈ পিছলৈ হালি দিব কিছু সময় ৰখিব লাহে লাহে স্থিতি এৰিব আৰু এই আসনটো কৰোঁতে আমি সাৱধানতা ৰখাৰ উপৰিও এই আসনে আমাৰ বিশেষকৈ বেকবোন মজবুত কৰে আৰু যিসকলৰ কঁকালৰ বিভিন্ন সমস্যা ভুগিছে সেইসকলে নিৰাময় লাভ কৰে আহক পৰৱৰ্তী দ্বিতীয় ষ্টেপ লাহে লাহে দুইখন হাতৰ তলুৱা নিজৰ সামৰ্থ্য অনুযায়ী কৰিব কিয়নো এইটো পূৰ্ণ স্থিতি যদিহে পাৰে কৰিব নোৱাৰিলে অৰ্ধটো কৰিব লাহে লাহে স্থিতি এৰিব আৰু পুনৰ বজ্ৰাসনত আহি বহি দিব এই দুইটা অভ্যাসে আমাক পিছফালৰ যিবিলাক সমস্যা থাকে বেকবোন ৰিলেটেড সমস্যাবোৰ দূৰ কৰাত সহায় কৰে ইয়াৰ পৰৱৰ্তী আসনৰ কাৰণে সাজু হ'ম দুইখন ভৰি সামান্য গেপ ৰাখিম আৰু চচকা আসন লাহে লাহে উঠাই সন্মুখৰ ফালে হালি এই আসনে আমি প্ৰণাম কৰাৰ ভংগীমা হয় যে মানসিক শান্তি আনে ষ্ট্ৰেছ ৰিলেটেড সমস্যাবোৰ দূৰ কৰে আৰু আমি বিশেষকৈ পেটৰ সমস্যা দূৰ কৰাটো সহায় কৰে আমি পৰৱৰ্তী আসনৰ কাৰণে সাজু হ'ম পৰৱৰ্তী আসনটো হৈছে উত্তান মণ্ডুকাসন আহক দুইখন হাত লাহেকৈ চাইডৰ ফালে দিব ক্ৰছ কৰিব পিছফালে সোঁ হাতখন বাওঁফালে বাওঁ হাতখন সোঁফালে দৃষ্টি সন্মুখত ৰাখিব আৰু কিছু সময় এই আসনত থাকিব উত্তান মণ্ডুকাসন এই আসনে আমাৰ বিশেষকৈ স্পন্ডলাইটিছৰ সমস্যা দূৰ কৰাত সহায় কৰে বেকবোন মজবুত কৰি ৰখাত সহায় কৰে লাহে লাহে স্থিতিৰ পৰা এৰিব সোঁ হাত বাওঁ হাত উলিয়াই দি পুনৰ আগৰ স্থিতিলৈ আহিব আৰু লাহে লাহে দুয়োখন ভৰি এৰিব বিশ্ৰাম অৱস্থালৈ আহিব অলপ সময় স্থিতিত বিশ্ৰাম ল'ব এইবাৰ আমি পৰৱৰ্তী আসনৰ কাৰণে আগবাঢ়িম লাহে লাহে সোঁ ভৰিখন গুচাই ল'ব ক্ৰছ নকৰিব চিধা চিধি ৰাখিব সোঁ হাতখন পিছফালে নিব বাওঁ হাতখন ক্ৰছ কৰি মাটিত ৰাখিবলৈ চেষ্টা কৰিব আৰু লাহে লাহে কিছু সময় থাকিব লাহে লাহে স্থিতি এৰিব লাহে লাহে ভৰিখন দীঘল কৰিব একেদৰে বাওঁফালে কৰিব বাওঁ হাত পিছফালে নিব সোঁ হাতখন ক্ৰছ কৰিব লাহে লাহে স্থিতি আহিব বিশ্ৰাম স্থিতিলৈ আহিব অলপ সময় বিশ্ৰাম ল'ব আটাই কিয়নো আমি অন্তিমটো অভ্যাস সমাপন কৰিলো যিটো আছিলে চিটিং পশ্চাৰৰ বহি পৰা আসনৰ অন্তিমটো স্থিতি ইয়াৰ পৰৱৰ্তী আসনৰ কাৰণে সকলোৱে আকৌ সাজু হ'ম নিজৰ সুবিধাজনকভাৱে পেটৰ ওপৰত শুই দিব দুইখন হাতৰ তলুৱা লগ লগাই ৰাখিব আৰু মূৰটো শুই
থকা নিচিনাকৈ বাওঁফালে বা সোঁফালে কাটি কৰি ৰাখিব। দুয়োখন ভৰিৰ মাজত গেপ ৰাখিব। অলপ সময় বিশ্ৰাম ল'ব। মকৰাসনে আমাৰ শৰীৰৰ শিথিলতা দিয়ে আৰাম অনুভৱ কৰিব পাৰে অভ্যাসৰ দ্বাৰা। পৰৱৰ্তী আসনৰ কাৰণে সাজু হ'ব। দুয়োখন ভৰি লগ লগাই ৰাখিব। দুয়োখন হাতৰ তলুৱা বুকুৰ কাষত। ভুজাংগাসনৰ স্থিতি যিটো কয় কোব্ৰা পোজ। লাহে লাহে অৰ্ধ ভুজাংগাসন। সামান্যভাৱে উশাহ ল'লে মূৰটো উঠাব। এই স্থিতিত 10 পৰা 15 ছেকেণ্ড ৰখিব। লাহে লাহে উঠাই দিব। এই অভ্যাসৰ পূৰ্ণ স্থিতিত লাহে লাহে হাতৰ কিলাগুটি চিধা কৰিব চেষ্টা কৰিব নিজৰ সামৰ্থ্য অনুসৰি। যিখিনি সামৰ্থ্য সেইখিনিলৈকে উঠাব। লাহে লাহে স্থিতি এৰিব। বিশ্ৰাম ল'ব মকৰাসনত। এই অভ্যাসে আমাৰ বিশেষকৈ কঁকালৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰে। আমাৰ হাৰ্ট লাংছবোৰক মজবুত কৰে। পেটৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে। ইয়াৰ পৰৱৰ্তী আসনৰ কাৰণে সাজু হম পুনৰ। দুয়োখন ভৰি লগ লগাব। দুয়োখন হাত কঁকালৰ পিছফালে নিব। লাহে লাহে নিজৰ সামৰ্থ্য অনুসৰি 30 ডিগ্ৰীলৈ দুয়োখন ভৰি উঠাব। থুথুৰি মাটিত লাগি থাকিব। চলভাসন, যি আসনে চাইটিকাৰ সমস্যা, চাইটিকা নাৰ্ভৰ ৰোগবোৰ দূৰ কৰাত সহায় কৰে। লাহে লাহে স্থিতি এৰিব। পুনৰ বিশ্ৰাম ল'ব মকৰাসনত। ইয়াৰ পৰৱৰ্তী আসনৰ কাৰণে আমি ওপৰ ফালে মুখ কৰি শুব লাগিব। পিঠিৰ ওপৰত ভৰ দি শুব। শৰীৰটো পুৰা পোন কৰি ৰাখিব। লাহে লাহে দুয়োখন ভৰি কোচাই লৈ আহিব কঁকাললৈকে। দুয়োখন হাতেৰে দুয়ো ভৰি গোৰোহাত ধৰিব। উশাহ লৈ কঁকাল ওপৰলৈ উঠাবলৈ চেষ্টা কৰিব। ব্ৰিজ পোজ, দলঙৰ আকৃতিৰ দৰে সেতু বন্ধনাসন কৰিবলৈ চেষ্টা কৰিব। লাহে লাহে উঠাই দিব। পুনৰ স্থিতিৰ পৰা বিশ্ৰাম ল'ব। বিশেষকৈ কঁকালৰ সমস্যাবোৰ দূৰ কৰাৰ উপৰিও তল পেটৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰে সেতু বন্ধনাসনে। ইয়াৰ পৰৱৰ্তী আসনটো কৰাৰ কাৰণে সাজু হম। দুয়োখন ভৰি চিধা ৰাখিব। উত্তান পাদনাসন 30 ডিগ্ৰী। দুয়োখন ভৰি লাহে লাহে উঠাব আৰু 10 পৰা 15 ছেকেণ্ড ৰখিব। লাহে লাহে স্থিতি এৰিব। বিশ্ৰাম ল'ব শৱাসনত।
পৰৱৰ্তী আসনৰ কাৰণে সাজু হ'ম। পৱন মুক্তাসন। লাহে লাহে দুয়োখন ভৰি 90 ডিগ্ৰী উঠাব। দুয়োখন ভৰি আঁঠু ভাঁজ কৰিব। এতিয়া লাহে লাহে যদি কাৰো কঁকালৰ বিষ নাই, কান্ধৰ সমস্যা নাই, সামান্যভাৱে মূৰটো উঠাব আৰু থুথুৰিটো আঁঠুত স্পৰ্শ কৰিব। লাহে লাহে স্থিতি এৰিব। বিশ্ৰাম ল'ব। অন্তিমটো অভ্যাসত আহিছো। সকলোৱে অলপ সময়ৰ বাবে সম্পূৰ্ণ শৰীৰটো চিধা কৰি দুয়োখন ভৰিৰ মাজত খাপ ৰাখিব। হাতৰ তলুৱা ওপৰৰ ফালে ৰাখিব। মেৰুদণ্ড পোন কৰি ৰাখিব। চকু বন্ধ ৰাখিব। 2 পৰা 3 মিনিট সময় শৱাসনত বিশ্ৰাম ল'ব। লাহে লাহে শৰীৰৰ সজাগতা আনিব। দুয়োখন ভৰি লগ লগাব। হাতৰ তলুৱা মশাৰী চকুত দিব। বাওঁফালৰ পৰা কাটি কৰি উঠি আহিবলৈ চেষ্টা কৰিব। আটাই নিজৰ নিজৰ আসনত বহিব চিধা কৰি। আমি আসনৰ অভ্যাসবোৰ সমাপন কৰাৰ পিছত শেষৰ অনুশীলনলৈ আগবাঢ়িব বিচাৰিছো। এটা ক্ৰিয়াৰ অনুশীলন হ'ব, কপাল ভাতি ক্ৰিয়া। এই ক্ৰিয়াটো কৰোঁতে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। যিসকলৰ হাই বিপি আছে, উচ্চ ৰক্তচাপ, তেখেতসকলে খুব লাহে লাহে কৰিব, বেছি খৰকৈ নকৰিব। যিসকলৰ পেটৰ কিবা অপাৰেশ্যন 1-2 বছৰৰ ভিতৰত হৈছে, সেইসকলে বৰ্তমান স্থগিত ৰাখিব। আৰু যিসকলৰ মেনষ্ট্ৰুৱেশ্যনৰ টাইম আপ টু 6 to 7 days এই অনুশীলনৰ পৰা বিৰত থাকিব। আৰু হাৰ্টৰ সমস্যা থাকিলেও খুব সাৱধানে কৰিব। আহক, দুইখন হাত চিধা কৰিব। ঘড়ী কাটাৰ নিচিনাকৈ
প্ৰতিটো ছেকেণ্ডত এবাৰ ষ্ট্ৰোক লৈ উশাহটো পেটৰ পৰা উলিয়াই দিব। প্ৰথম ৰাউণ্ডত 30টা ষ্ট্ৰোক আমি কৰিম সকলো। খুব লাহে লাহে আৰামেৰে কৰিব। যেতিয়াই 30 ৰাউণ্ড সমাপন হ'ব, এবাৰ দীঘলীয়া উশাহ ল'ব, আকৌ এৰিব। দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িব, পুনৰ 30 ষ্ট্ৰোক। যেতিয়াই 30 ৰাউণ্ড সমাপন হ'ব, বিশ্ৰাম ল'ব, আৰামেৰে এবাৰ উশাহ ল'ব, উশাহ দিব। এই অনুশীলনে পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। কনষ্টিটিউশ্যনৰ পৰা আৰম্ভ কৰি ডাইজেশ্যন ইম্প্ৰুভ কৰি যথৰগ্নি তেজ হয়, হজম শক্তি বাঢ়ে, পেটৰ অতিৰিক্ত চৰ্বিবোৰ দূৰ কৰাত সহায় কৰে। আৰু এইটো ক্লিনিং প্ৰচেছ বুলি কোৱা হয়, সৎকৰ্মৰ ক্ৰিয়া হিচাপে ৰাখিছে। আমি যেতিয়া যোগ অনুশীলনবোৰ কৰোঁ, তেতিয়া আমি শৰীৰ শুদ্ধি কৰি আমি যোগত অনুশীলনত আগবাঢ়িব লাগে। আহক ইয়াৰ পৰৱৰ্তী অনুশীলন প্ৰাণায়াম। প্ৰাণৰ জৰিয়তে নিজৰ শৰীৰটোক সুন্দৰ কৰাৰ কাৰণে প্ৰাণায়ামৰ অনুশীলন কৰা হয়। নাৰী শুদ্ধি প্ৰাণায়াম, নাৰীবোৰক শুদ্ধি কৰাৰ কাৰণে অনুশীলন কৰা হয়। উশাহৰ মাধ্যমেৰে নাচিকা মুদ্ৰা ধাৰণ কৰি ছেকেণ্ড দুয়োটা আঙুলি ক্ল'জ কৰি বুঢ়া আঙুলি অপেন থাকিব, ৰিং ফিংগাৰ, লিটল ফিংগাৰ অপেন থাকিব। ৰাইট নষ্টেল ইৰা নাড়ী ক্ল'জ কৰিব, সৰু নাক বন্ধ কৰিব। বাও নাচিকাৰে লাহে লাহে উশাহ ভৰাব। যেতিয়াই সম্পূৰ্ণ হ'ব, তেতিয়া বাও নাচিকা বন্ধ কৰি সোঁ নাচিকাৰে উশাহ এৰিব। যেতিয়াই উশাহ এৰিব সম্পূৰ্ণ হ'ব, পুনৰ সোঁফালেৰে দীঘলকৈ উশাহ ভৰাব। যেতিয়াই সম্পূৰ্ণ উশাহ হ'ব, সোঁ নাচিকা বন্ধ কৰি বাও নাচিকাৰে উশাহ এৰিব। প্ৰথম ক্ৰমাংক সম্পূৰ্ণ হোৱাৰ পিছত পৰৱৰ্তী 4টা ক্ৰমাংকৰ কাৰণে পুনৰাবৃত্তি কৰিব। বাওঁফালে লৈ সোঁফালে এৰিব, সোঁফালে লৈ বাওঁফালে এৰিব। দ্বিতীয় ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পিছত পৰৱৰ্তী 3টা ৰাউণ্ড। অন্তিম ৰাউণ্ড, লাষ্ট 5 নম্বৰ। বাওঁফালে এৰি সমাপন কৰিব। নাৰী শুদ্ধি প্ৰাণায়ামৰ নিত্য অভ্যাস কৰিলে বিশেষকৈ উচ্চ ৰক্তচাপজনিত সমস্যাবোৰ দূৰ কৰি নাৰ্ভৰ সমস্যাবোৰ দূৰ কৰাত সহায় কৰে। স্মৃতি শক্তি প্ৰখৰ হয়, ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ উপযোগী এই প্ৰাণায়াম। ইয়াৰ পিছৰ প্ৰাণায়ামটো হৈছে শীতলী প্ৰাণায়াম।
যি প্ৰাণায়ামে শৰীৰক শীতলতা প্ৰদান কৰে, শৰীৰৰ তৃষ্ণা দূৰ কৰে, ভোক বঢ়ায়, এই আসনটো সেইসকল ব্যক্তি নকৰিব যিসকলে কফজনিত সমস্যাত ভুগি থাকে। জ্বৰ, কাহ বা চৰ্দিৰ যদি হৈ আছে শৰীৰত, এই অনুশীলন অভ্যাস নকৰিব। আৰু বিশেষকৈ ঠাণ্ডা দিনত এই অভ্যাস কৰা নহয়। গৰমত শৰীৰক শীতলতা প্ৰদান কৰাৰ কাৰণে শীতলী প্ৰাণায়াম, জীৱাসন নাৱৰ আকৃতি বনাই জিভাৰ আগেৰে বায়ু সেৱন কৰি হল কৰি আমি নাকেৰে উশাহ এৰি আহক সকলোৱে একেলগে শীতলী প্ৰাণায়াম 5 ৰাউণ্ড। যেতিয়াই 5 ৰাউণ্ড সমাপন হ'ব, বিশ্ৰাম ল'ব। এতিয়া আমি পৰৱৰ্তী প্ৰাণায়ামৰ কাৰণে আগবাঢ়িব ওলাইছোঁ। ভামুৰি প্ৰাণায়াম, ভোমোৰাৰ গুঞ্জনৰ হাৰ্মিং চাউণ্ড বুলি কোৱা হয়। যিসকলৰ চশমা পিন্ধি আছে, চশমা খুলি ৰাখিব। যিসকলৰ চকুৰ কিবা সমস্যাত ভুগি আছে, সেইসকলে জোৰকৈ চকুত প্ৰেছাৰ নিদিব, চাপ নিদিব। সামান্যভাৱে চকুৰ ওপৰত আঙুলিটো ৰাখিব। নাচিকা সন্মুখী মুদ্ৰা ধাৰণ কৰিব। বুঢ়া আঙুলিটো কাণৰ ফুটাত ৰাখিব। প্ৰথম আঙুলিটো ৰাখিব চকুৰ পিঠিৰ ওপৰত, মধ্যমা আঙুলি নাকৰ মাজত, অনামিকা আঙুলি নাকৰ তলত, কনিষ্ঠ আঙুলি লিফ্টৰ ওপৰত ৰাখিব। আৰু উশাহ লৈ লাহে লাহে 5 ৰাউণ্ড হাৰ্মিং চাউণ্ড কৰিব। লাহে লাহে হাতখন নমাই আনিব। এই হাৰ্মিং চাউণ্ড ভামুৰি প্ৰাণায়ামে মনৰ স্থিৰতা, মগজু শান্ত কৰি দেহ মনক শান্তিৰ বাতাবৰণ আনি ব্ৰেইনৰ চেলছবোৰক এক্টিভেট কৰি স্মৃতি বহৰ হৈ উচ্চ ৰক্তচাপ দূৰ কৰাত সহায় কৰে। ইয়াৰ পিছত অন্তিমটো অভ্যাসৰ কাৰণে সকলোৱে সাজু ধ্যান কৰিবলৈ নিজৰ সুবিধাজনক আসনত বহিব। 2খন হাত ধ্যান মুদ্ৰাত ৰাখিব। বেকবন চিধা ৰাখিব। স্বাভাৱিক উশাহ নিশাহত মনটো স্থিৰ কৰিব। তত্ৰ প্ৰত্যেকানম ধ্যানম বুলি কোৱা হয়। ধ্যানে স্থিৰতা বঢ়ায়। নিজৰ ঈশ্বৰ গুৰু দেৱতা যি আছে তেখেতসকলক স্মৰণ কৰিব। পিতৃ মাতৃসকলক স্মৰণ কৰিব। দৈৱগতিৰ মাজৰ আজ্ঞা চক্ৰত মনটো স্থিৰ কৰিব। উশাহৰ ওপৰত মন কেন্দ্ৰীভূত কৰিব। এই উশাহ কৈ আছো, উশাহ লৈ আছো। এক অন্তহীন যাত্ৰা, এক সুন্দৰ বাতাবৰণত, প্ৰকৃতিৰ সুন্দৰ পৰিৱেশত, এক শান্ত সমাহিত পৰিৱেশৰ মাজত মই আছো।
ভৰিৰ আঙুলিৰ পৰা মূৰলৈকে সম্পূৰ্ণ শৰীৰটোৱে শীতলতা অনুভৱ কৰিছে। পজিটিভ থিংকিং নকাৰাত্মক চিন্তাবোৰ দূৰ কৰিছে, সকাৰাত্মক বিচাৰবোৰ মনলৈ আহিছে। যি আহিছে আহি থাকিবলৈ দিওঁ। এই উশাহে প্ৰাণ, এই উশাহে শক্তি, দৃষ্টিতে আছে সৃষ্টি। লাহে লাহে দুখন হাত গৰম কৰিব, ঘৰ্ষণ কৰিব, হাতৰ তলুৱা চকু নুখুলিব। লাহে লাহে দুইখন হাতৰ গৰম ভাৱ চকুৰ ওপৰত দিব। পুনৰ এবাৰ ঘৰ্ষণ কৰিব হাতৰ তলুৱা। এতিয়া মূৰৰ পৰা সম্পূৰ্ণ শৰীৰত এবাৰ হাতেৰে স্পৰ্শ কৰিব, পিছফালেও স্পৰ্শ কৰিব, পুনৰ এবাৰ ঘৰ্ষণ কৰিব। চকুৰ ওপৰত ৰাখি 3 বাৰ চকু খুলিব, বন্ধ কৰিব আৰু লাহে লাহে এটা মিচিকীয়া হাঁহিৰে আনন্দমণি পৃথিৱীলৈ হাঁহিটো উপহাৰ দি চকু খুলিব। সুন্দৰ। আহক সকলোৱে যোগ অনুশীলন সামূহিক প্ৰটকল সমাপন হোৱাৰ পিছত আমাৰ যি সংকল্প পাঠ আছে, এই সংকল্প পাঠ কৰাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হ'ম। সকলোৱে হাত জোৰ কৰিম, সকলোৱে একেলগে ক'ম। मैं संकल्प लेता हूँ कि सर्वदा अपनी सोच में संतुलन बनाए रखूंगा। ऐसे मनोस्थिति मेरे उच्चतम आत्मविकास की असीम संभावनाएं प्रदान करती है। मैं अपने कर्तव्य निर्वाह के प्रति, कुटुंब और कार्यों के प्रति तथा समाज व समूह से विश्व में शांति, स्वास्थ्य और सौहार्द के प्रसार के लिए कृत संकल्प हूँ। সংকল্প পাঠৰ পিছত সামৰণি কল্যাণ মন্ত্ৰৰে আজি সামূহিক প্ৰটকলৰ আমি সামৰণি কৰিব ওলাইছো। মোৰ পিছে পিছে ধৰিব সকলো। সৰ্বে ভৱন্তু সুখিনঃ, সর্বে সন্তু নিরাময়াঃ, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি শান্তি শান্তি। আমি সকলোৱে সুখী হওঁ, সকলোৱে নিৰোগী হওঁ, সকলোৱে সুস্থ হওঁ, সকলোৱে মংগল হওক, সকলোৱে দুখ নাথাকক, সকলোৱে সুস্থ সুন্দৰ সবল হৈ নিৰোগী জীৱন যাপন কৰক। আজিৰ
12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যোগা ফৰ হেলথি এঞ্জিং সুস্থ বাৰ্ধক্যৰ বাবে যোগ এই সামূহিক প্ৰটকলত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উপস্থিতি আৰু আপোনালোকৰ সুন্দৰ অনুশীলনেৰে এই আমাৰ তামোলপুৰ জিলাৰ এটা যোগময় পৰিৱেশ আগবঢ়াই দিয়াৰ কাৰণে সকলোৱে আমি অংশীদাৰী হওঁ আৰু সকলোৱে আহি থকা দিনবোৰত সুস্থ সবল হৈ আমাৰ দেশ ৰাষ্ট্ৰ সমাজৰ কাৰণে সকলোৱে আগবাঢ়ি যাওঁ। এই সময়ত আজিৰ সমাপন সম্বোধন কৰিছোঁ। সকলোৱে পুনৰবাৰ মোৰ হৃদয়ৰ প্ৰান্তৰ পৰা আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।